guys, welcome back our channel. তো গাইজ বানপানী এতিয়া বৰ্তমান কমিল, কিন্তু বানপানী সকলো মানে শেষ কৰি দিলে, মানে ৰাস্তা পথ সকলো নষ্ট কৰি পেলালে, মানে একদম বেয়া পৰিস্থিতি হৈ গৈছে গাইজ, লেতেৰাময় পৰিৱেশ। তো গাইজ এতিয়া আপোনালোকক মই দেখাম কেনে হৈছে ৰাস্তা ঘাট। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এয়া চাওক আমাৰ ৰাস্তাৰ অৱস্থা কেনেকৈ খহি গৈছে গাইজ। ইয়াতে বহুত জোৰে ধাৰ বৈছিল, এয়া চাওক গাইজ, সকলো খহি গৈছে গাইজ। গাইজ চাইকেল লৈ যাওঁ আৰু আপোনালোকক দেখাই দিম যে ক'ত ক'ত কি অনিষ্ট হৈছে। তো বলক গাইজ। Baby, why can't you sleep at night? Tell me lies, I just want to know the truth. তো গাইজ এয়া চাওক আমাৰ গাঁৱৰ নামঘৰটোৰ অৱস্থা। সকলো খহি গৈছে গাইজ। তো গাইজ মই আৰু এটা আপোনালোকক বস্তু দেখাইছোঁ। তো আমাৰ গাঁৱৰ স্কুল হয়, এই সৰু ল'ৰা ছোৱালী পঢ়ে, আৰু ইয়াৰে ৰাস্তাটো চাওক গাইজ কেনেকৈ খহি গৈছে বানপানীত। দেখিছেনে গাইজ, এইবিলাক চাওক। তো গাইজ আৰু কেইটামান জেগা আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক। এয়া চাওক গাইজ, এইবিলাক সকলোতে পানী উঠিছিল, আপোনালোকে চাব পাৰে। এয়া চাওক এতিয়া পানী কমিছে, এইটো ৰাস্তালৈকে উঠিছিল গাইজ। এইবিলাক চাওক, এই ঘৰে চৰে উঠি গৈছে গাইজ। ঘৰ আহি পালোঁ, এতিয়া আপোনালোকক আমাৰ পুখুৰীটো দেখাই দিম। তো গাইজ মই আপোনালোকক আমাৰ পুখুৰীটো দেখাই দি আছোঁ। তো আপোনালোকে দেখিছিল যে বানপানীত কেনেকৈ ডুবি গৈছিল, মোৰ আপোনালোকে আগৰ বানপানী ভিডিঅ'টো দেখিছেই। তো চাওক গাইজ, এয়া চাওক গাইজ আমাৰ পুখুৰীটো। এয়া চাওক দলং কলৈ উটাই নিছে গাইজ, চাওক বানপানীয়ে। তো এতিয়া বৰ্তমান পানী কমিছে, চাওক কেনে লেতেৰা পৰিৱেশ হৈ গৈছে আৰু চৌদিশে। এয়া চাওক, চাওক আমাৰ বাৰীৰ পিছফালখন অহা যোৱা কৰা ৰাস্তাটো কেনেকৈ গাঁতা হৈ গৈছে গাইজ, চাওক। এয়া চাওক। তো গাইজ এইকেইদিন বানপানী অলপ কমৰ কাৰণে এইকেইদিন আমাৰ দেউতাহঁতে অলপ মাছ মাৰিছিল, মানে এয়াই মাছ পাইছে, মই লৈ আহিছিলোঁ। এয়া চাওক। তো গাইজ ভিডিঅ'টো ইমানেই আছিল, থেংকছ ফৰ ৱাটছিং। তো আজিলৈ গুড বাই।